মোৰ জন্ম জিয়াবৰ্লী নদীৰ পাৰত বহু দিন আগতে আমাৰ আজু ককাহঁত জিয়াবৰ্লীৰ পাৰত বসবাস কৰি আহিছে। কিয়নো জিয়াবৰ্লী ক্ৰমান্বয়ে পূবৰ পিনে ঠাই সলাই সলাই গতি কৰি আহিছে। এই জিয়াবৰ্লীৰ পাৰতেই মোৰ পিতাইৰ জন্ম আৰু মোৰ এই ভৰলীৰ পাৰতেই জন্ম। জিয়াবৰ্লী সম্পৰ্কে আজি কিছু কথা মই ক'ব বিচাৰিছোঁ। জিয়াবৰ্লীৰ অন্য নাম কন্যকা। আমি পঢ়ি জনামতে পূৰ্বতে তেজপুৰৰ কলীয়া ভোমোৰা গুৰি অৰ্থাৎ জিয়াবৰ্লী আৰু ব্ৰহ্মপুত্ৰৰ সংগম স্থলত হেনো বশিষ্ঠ ঋষিয়ে এসময়ত বসবাস কৰিছিল। আৰু এই বশিষ্ঠ ঋষিয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল এগৰাকী কন্যা, যি কন্যাৰ নাম কন্যকা। কালক্ৰমত কন্যকা যৌৱন প্ৰাপ্ত হ'ল, প্ৰগলভা গাভৰু। তেওঁৰ হেনো প্ৰেমত পৰিছিল শিৱৰ। কন্যকাই শিৱক পতি ৰূপত পাব বিচাৰিছিল, যাৰ কাৰণে শিৱৰ আৰাধনাত অৰ্থাৎ তপস্যাত কন্যকা বহিল। আৰু কন্যকাৰ তপস্যাত মুগ্ধ হৈ শিৱ কন্যকাৰ কাষ পালেহি আৰু শিৱই কন্যকাক সুধিলে, হে নাৰী, তোমাৰ মনোবাঞ্ছাৰ কথা কোৱা। তেতিয়া হেনো কন্যকাই কৈছিল, মোৰ তেনে কোনো মনোবাঞ্ছা নাই, মই কেৱল আপোনাক মোৰ পতি ৰূপত পাব বিচাৰোঁ। কন্যকাৰ প্ৰস্তাৱত শিৱ হতবাক হ'ল আৰু তেওঁ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত থকমত খাব লগা হৈছিল, যাৰ ফলত শিৱই হেনো কন্যকাক কৈছিল, তোমাৰ প্ৰস্তাৱত মই সন্মতি জনাব পাৰিম তেতিয়াহে যেতিয়া তুমি মোৰ সহধৰ্মিনী উমাৰ ওচৰলৈ অৰ্থাৎ পাৰ্বতীৰ ওচৰলৈ গৈ পাৰ্বতীৰ অনুমতি আনিব পাৰা। শিৱৰ কথা মতে কন্যকা গৈ পাৰ্বতীৰ ওচৰলৈ ওলাল। পাৰ্বতীক ক'লে যে মই আপোনাৰ পতিদেৱক মোৰ পতি হিচাপে পাব বিচাৰোঁ, গতিকে আপুনি অনুমতি প্ৰদান কৰিব। কন্যকাৰ প্ৰস্তাৱত পাৰ্বতীও আচৰিত হ'ল, সিদ্ধান্ত লোৱাত চিন্তনীয় হৈ পৰিল। পাৰ্বতী অৱশেষত ক'লে, কন্যকা, তোমাৰ এই প্ৰস্তাৱত মই সন্মতি জনাব পাৰোঁ যদিহে তুমি মোৰ চৰণ দুখানি তোমাৰ চকুৰ লোটকেৰে ধুৱাই দিব পাৰা। এই প্ৰস্তাৱটিত কন্যকা বৰ হতবাক হ'ল, নিৰাশ হ'ল। দুখ আৰু বেজাৰত পাগলীৰ দৰে এচাত বিচাত কৰি ঘূৰি ফুৰিবলৈ ধৰিলে। গৈ গৈ সুদূৰ গৌৰীসেন পৰ্বতত পালেগৈ। তাতেই বহি কন্যকাই খং ৰাগত কান্দিবলৈ ধৰিলে। দুখ বেজাৰত তেওঁৰ কান্দোনৰ লোটক অৰ্থাৎ চকুলো বৈ আহি পাহাৰৰ বুকুৰ মাজেৰে নিগৰি আহি জিয়া চকুলোৰে জিয়াবৰ্লীৰ সৃষ্টি কৰিলে। এই জিয়াবৰ্লী এতিয়ালৈকে বিভিন্ন স্থানৰ পৰা গতি সলাই সলাই বৈ আছে।
নিৰৱধি আৰু ব্ৰহ্মপুত্ৰৰ বুকুত লীন গৈছে। জিয়া ভৰলীত মই আছোঁ, আগলৈও থাকিম। জিয়া ভৰলী মোৰ প্ৰাণৰো প্ৰাণৰ, জিয়া ভৰলীক মই ভাল পাওঁ। সেইবাবে মই জিয়া ভৰলীক লৈ এটা কবিতা লিখাৰ যত্ন কৰিছোঁ। কবিতাৰ শিৰোনাম তুমি ঐনিতমৰ দৰে ধুনীয়া আৰু নিৰ্জীৱ। কন্যকা, তোমাক তুলি তালি ঋষিবৰে গাভৰু নকৰা হ'লে তুমি জানো পৃথিৱীখনক ভাল পাবলৈ শিকিলাহেঁতেন? তুমি জানো পৃথিৱীখনক ভাল পাবলৈ শিকিলাহেঁতেন? চোৱাচোন চোৱা, গৌৰীসেনৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰলৈ কিমান দূৰ, আৰু কিমান ধুনীয়া আই অসমীৰ সেউজ সোণোৱালী আচল, চিৰচেনেহী ভাষা মোৰ আইৰ উঠেৰে নিবৰা, প্ৰবহমান দুই তৰুৰ পোৱালী বহল বুকু। তোমাৰ এই চকুৰে জিয়া, এই জিয়া ভৰলীৰ দুয়োপাৰ সুজলা সুফলা শস্য শ্যামলা, যেন স্বৰ্গৰ মন্দাকিনীয়ে মৰতত বুকুৰ আঁচল খুলি বতাহত উৰুৱাইছে কোনোবা ৰাজকোঁৱৰৰ মন মুহিবলৈ। তোমাৰ এই তপস্যা আৰু সাধনাৰ বলত জিয়া, এই জিয়া ভৰলীৰ দুয়োপাৰ উপচি পৰা, জাতি উপজাতিৰ মিলনৰ মৃদংখোল আমাৰ শৈশৱ আৰু কৈশোৰ সাঁতুৰি নাদুৰি পাৰ হ'ল। তোমাৰ সান্নিধ্যৰ প্ৰেমত বজোৱা গৰকীয়া ঐনিতমৰ ঢৌত, ঢৌ যে তোমাৰ বিশ্বাকৰ সাক্ষী। তোমাৰ গাত এদিন বসন্ত বতাহ বলাৰ বাবেই, তোমাৰ গাত এদিন বসন্ত বতাহ বলাৰ বাবেই উমাৰ পতি বুলি জানিও শিৱৰ দুৰ্বাৰ প্ৰেমত পৰিছিলা। সেয়ে তেওঁৰ চুক্তিত আঙুলি বোলাই সুদূৰ টাৱাঙৰ গৌৰীসেন পৰ্বতমালাৰ পৰা বৈ আহি কামেং নাম সলাই ভালুকপুঙৰ পাহাৰৰ মাজেদি আকাশী গংগাৰ দৰে ওলাই আহি তোমাৰ জিয়া চকুলিৰে জিয়া ভৰলী হৈ উমাৰ চৰণ ধুবৰ হেতু এয়া যে দুৰন্ত প্ৰয়াস, এয়া যে দুৰন্ত প্ৰয়াস। অংগীকাৰ যদিও তোমাৰ বঞ্জীৰ দৰে উত্ৰাৱল, চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতি কিন্তু দৃঢ় আৰু সুন্দৰ, সুন্দৰে এই জিয়া ভৰলী। কন্যকা, তুমি ঐনিতমৰ দৰে ধুনীয়া আৰু নিৰ্জীৱ, নিৰ্ভীক যোদ্ধাৰ দৰে তোমাৰ সাহ, তোমাৰ এই সুন্দৰ ৰূপ আঁকি লৈছোঁ মোৰ মনৰ কোঠাই কোঠাই। তুমি মোৰ আদৰ্শৰ অমৃত, তুমি মোৰ আদৰ্শৰ অমৃত। ভাষা সংস্কৃতি আৰু জাতিৰ ঐতিহ্যৰ বাবে মই হ'ম তোমাৰ দৰে নিৰৱধি স্ৰোতস্বিনী। সোঁৱৰাম জাতিৰ জনজীৱনৰ ইতিহাস, দেখুৱাম ঐক্য সংস্কৃতিৰ সুগম বাট। সোঁৱৰাম জাতিৰ জনজীৱনৰ ইতিহাস, দেখুৱাম ঐক্য সংস্কৃতিৰ সুগম বাট। কন্যকা, তুমি ঐনিতমৰ দৰে ধুনীয়া আৰু নিৰ্জীৱ, তুমি ঐনিতমৰ দৰে ধুনীয়া আৰু নিৰ্জীৱ।